হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি মই দিনটোত কি কৰোঁ তাকে অকণমান দেখাম বুলি ভাবিছোঁ। ৰাতিপুৱা ধান চান মেলিলোঁ, এয়া আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বাৰু। মানুহজনেও গ'ল ডিপু 5 বাজিতে, এইবোৰ একো দেখুৱাব নোৱাৰিলোঁ, বিজি হৈ আছিলোঁ। তাৰপিছত এতিয়া আৰু কি কৰোঁ আপোনালোকে চাই থাকিব। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বাহিৰত ইমান ধুনীয়া ৰ'দ দি আছে, ভিতৰত সোমাবই মন নাযায়। অথনি মানে মাছ বেপাৰী আহিছিল, মাছ কেইটামান ৰাখিলোঁ, তাকে বাছি লওঁ, বাছি কুচি ধুই কৰি লওঁ, সেইটো বনাম। তাৰপিছত আৰু কিবা কিবি কৰিব লগা কাম আছে, সেইবোৰ দেখুৱাই থাকিম। এয়া দেখিছে মাছকেইটা এইখিনিতে মই ৰ'দত মাছখিনি গোটেইকেইটা বাছি ল'লোঁ। কাটি বাছি ধুই কৰি ল'লোঁ। এতিয়া মই নিয়ে আছোঁ গেছৰ ওচৰত। এইফালে ভাত বহাই থৈ দিছিলোঁ, ভাতটো চিটি মাৰিল, নমাই দিলোঁ। এতিয়া কেৰাহী বহাই দিলোঁ, মাছ ভাজিবলৈ ৰেডি কৰিছোঁ। প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি ল'ম, তাৰপিছত ফ্ৰাই কৰি মানে কেইটামান মাছ থৈ দিম, বেছি হৈছে মাছকেইটা, আৰু বাকীকেইটা পানী ভাজিম। আপোনালোকে চাই থাকিবচোন। এই ছাইডত দেখিছে মই দালি বহাই থৈ দিছোঁ। আদা নহৰু গুড়া কৰি থৈ দিছিলোঁ, দি দিলোঁ। এইফালে দেখিছে মোৰ মাছ পূৰা উতলি আছে, অকণ পিছত হৈ যাব। আৰু এইফালে দেখিছে মই দালি বইল কৰিছোঁ, দালিটো বহাই থৈ দিছোঁ। দালিটো এতিয়ালৈকে উতলা নাই, ফাৰ্ষ্টতে চিটি মাৰাই ল'লোঁ। এয়া দেখিছে, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। মাছ ভাজি হৈ গ'ল, তাৰপিছত আৰু দালি বনালোঁ, ভাত বনালোঁ দুপৰীয়া খাবলৈ কাৰণে। তাৰপিছত এতিয়া মোৰ কেইটামান কাপোৰ ধুবলৈ আছে, সেইকেইটা বাৰু ধুই আহোঁ, আপোনালোকক দেখুৱাব নোৱাৰিম। তাৰপিছত আৰু কি কৰিম আপোনালোকক চব দেখাই থাকিম, চাই থাকিবচোন ভিডিঅ'টো। আপোনালোকক যে কৈছিলোঁ ৰাতিপুৱাতে ধান মেলিলোঁ বুলি, সেইখিনি ৰ'দ পৰাৰ বাবে অকণমান লৰাই দিলোঁ। ফাইনেলি গা পাও ধুলোঁ, কাপোৰবোৰো ধুই ল'লোঁ, মেলি দিছোঁ। এতিয়া ভাত খাই বৈ লওঁ, চাই থাকিব। এইফালে আমাৰ বছৰ জোতাও ধুই দিলোঁ। ইমান বিজি মানুহ, ভাত খাই ল'ব গৈ আছোঁ। ভাত খোৱা বোৱা হৈ গ'ল। এতিয়া মই এইয়া তামোল পাণ, এখন হাতে মোবাইল ধৰি আছোঁ, এখন হাতে এইফালে তামোল পাণ লৈ আছোঁ, দিগদাৰ হৈছে। খাই ল'লোঁ। বৰষুণ অকণ বাহিৰৰ ফালে গৈ আহোঁ। বাহিৰত আহি এনেকা মাথা থাকে ন, মাথাত লাগিলে চব পায়। এতিয়া ধান চপাবলৈ হৈ গৈছে, বেলি ডুবিবৰ সময় হ'ল, সেইটো কাৰণে মই ধান চপোৱা কামত লাগি গ'লোঁ। চাই থাককচোন। কুকু বাইদেউ আহিছিল, গুচি গ'ল তাই।
মোৰ 2টা বস্তা আগতীয়াকৈ ভৰাই হৈছে বাৰু। তাৰপিছত আৰু 2টা বস্তা ভৰাবলৈ আছে ধান। চাই থাককচোন শেষলৈকে। চাৰিটা বস্তা ধান ভৰাই হৈ গৈছে। এতিয়া মুখকেইখন চিলাই দিছোঁ। এয়া দেখিব পাইছে মোৰ 4টা বস্তাও মুখকেইখন চিলাই হৈ গ'ল। ধন্যবাদ ভাইসকল, ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। শেষলৈকে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। বাই বাই।